নমস্কাৰ দৰ্শক সকলে এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ খবৰসমূহ চোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি দিব। তেন্তে দৰ্শকসকল আৰম্ভ কৰোঁ আজি সন্ধিয়াৰ খবৰকেইটা। আজি সন্ধিয়াৰ বিগ ব্ৰেকিং নিউজ, হোজাইত জব্দকৃত বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ দাহন। আন্তৰ্জাতিক ড্ৰাগছ বিৰোধী দিৱস উপলক্ষে হোজাইত এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। হোজাই আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ উপস্থিতিত জ্বলাই দিয়া হয় জব্দকৃত ড্ৰাগছসমূহ। হোজাইত জব্দকৃত বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ বাহন। দৰ্শকসকলে এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ দ্বিতীয়টো খবৰ, দ্বিতীয়টো বিগ ব্ৰেকিং নিউজ হৈছে কথমপি প্ৰাণ ৰক্ষা যোগী আদিত্যনাথৰ। আকাশমাৰ্গত ভয়ংকৰ অঘটন ঘটিছে যোগী আদিত্যনাথৰ হেলিকপ্টাৰত খুন্দিয়ালে এটা চৰাইয়ে। বাৰাণসীত জৰুৰী অৱতৰণ আদিত্যনাথৰ হেলিকপ্টাৰত। সম্পূৰ্ণ সুৰক্ষিত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ। সম্পূৰ্ণ সুৰক্ষিত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকী। কথমপি প্ৰাণ ৰক্ষা যোগী আদিত্যনাথৰ। দৰ্শকসকলে এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়া তৃতীয়টো বিগ ব্ৰেকিং নিউজ। মহাৰাষ্ট্ৰৰ বিধায়কে নে অসমৰ জনতাই পাতিছিল হিমন্ত বিশ্ব শৰ্মা। মহাৰাষ্ট্ৰৰ বিধায়কে নে অসমৰ জনতাই পাতিছিল হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ। ৰেডিশ্যন ব্লুত কটকটীয়া নিৰাপত্তা, কিন্তু কিয় নিৰাপত্তা নাই পথৰ দাঁতিত আশ্ৰয় লোৱা বানাক্ৰান্তৰ। তো দৰ্শকসকলে এই মুহূৰ্তত আমাৰ সন্ধিয়াৰ খবৰকেইটা শেষ হৈছে। এনেধৰণৰ খবৰসমূহ চোৱাৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।